মাত্র এটা সপ্তাহ আছে অর্থাৎ আরো মাত্র হাতত আছে 8টা দিন তার পিছতে অনুষ্ঠিত হব চিৰাং জিলাৰ সামথাইবাড়ী ব্ৰহ্ম মন্দিৰ উন্নতিকল্পে যে বৃহৎ উপহার কুপন খেলৰ আয়োজন করা হয়েছে সেই উপহার কুপনের খেল মাত্র আরো 8টা দিন অর্থাৎ এক সপ্তাহ পিছতে অনুষ্ঠিত হব আপনি যদি এতিয়াও টিকট ক্রয় কৰে তেনেহলে স্ক্রিনত দিয়া নম্বৰত যোগাযোগ কৰক আৰু ক্ৰয় কৰক টিকট হয় আপুনি যদি এই ভিডিওটো শেয়ার কৰি আমাক দেখুৱাব পাৰে তেনেহলে আপোনাক 200 টকাৰ এটা কুপন ফ্ৰী দিম আপুনি যদি ভিডিওটো শেয়ার কৰি এক বুক অর্থাৎ 1200 টকাৰ আপুনি যদি কুপন ক্ৰয় কৰে তেনেহলে আপোনাক 200 টকাৰ এটা কুপন ফ্ৰী দিয়া হ'ব হয় নিশ্চিতভাৱে চিৰাং জিলাৰ সামথাইবাড়ী যে ব্ৰহ্ম মন্দিৰ উন্নতিকল্পে যে বৃহৎ উপহার কুপনের খেল আয়োজন করা হয়েছে সেই উপহার কুপনের খেলৰ টিকট ইতিমধ্যে সমাপ্ত হওয়ার দিকত আৰু খেলো ইতিমধ্যে চাপি আহিছে আৰু মাত্র আছে এটা সপ্তাহ 8টা দিন আছে তাৰপিছত এই খেলখন অনুষ্ঠিত হ'ব আপুনি যদি এতিয়াও টিকট কৰে তেনেহলে স্ক্ৰিনত দেখুৱা সেই নম্বৰসমূহত আপোনালোকে যোগাযোগ কৰক আৰু ক্ৰয় কৰক টিকট আৰু 100 টকাৰ বিনিময়ত আপুনি হ'ব পাৰে টাটা আল্ট্ৰা বাছৰ গৰাকী 100 টকাৰ বিনিময়ত আপুনি হ'ব পাৰে মাহিন্দ্ৰা থাৰ মাহিন্দ্ৰা XUV 300 টাটা পাঞ্চ টাটা টিয়াগো ৰিনাল্ট কুইট ইত্যাদি এইসমূহ বাহন আপোনালোকে মাত্ৰ 100 টকাৰ বিনিময়ত আপোনালোকে লাভ কৰিব পাৰে আপোনাৰ ঘৰলৈ লৈ যাব পাৰে টাটা আল্ট্ৰা বাছ আপোনাৰ ঘৰলৈ লৈ যাব পাৰে মাহিন্দ্ৰা থাৰ মাত্ৰ 100 টকাৰ বিনিময়তে হয় নিশ্চিতভাৱে চিৰাং জিলাৰ এখন ব্ৰহ্ম মন্দিৰ আছে সেই ব্ৰহ্ম মন্দিৰ নিৰ্মাণৰ সাহায্যাৰ্থে এই উপহাৰ কুপনৰ খেলৰ আয়োজন কৰা হৈছে আপোনালোকে জানে যে মন্দিৰ আৰু মছজিদৰ নামত যদি আপুনি কোনোদিন দান কৰে সেই দানটো কেতিয়াও বিনষ্ট হৈ নাযায় সো 100 টকা মাত্ৰ সেই মন্দিৰৰ নামতে আপুনি দান কৰক আৰু দানৰ বিপৰীতে আপুনি এটা ৰাতিৰ ভিতৰতে লাভ কৰক টাটা আল্ট্ৰা বাছ মাহিন্দ্ৰা থাৰ লগতে কেইবা লাখ টকীয়া বিলাকী বাহন সো প্ৰথম পুৰস্কাৰ হিচাপে আপোনালোকে পাই আছে টাটা আল্ট্ৰা বাছ দ্বিতীয় পুৰস্কাৰ হিচাপে আপোনালোকে লাভ কৰিব মাহিন্দ্ৰা থাৰ তৃতীয় পুৰস্কাৰ হিচাপে আপোনালোকে লাভ কৰিব মাহিন্দ্ৰা XUV 300 4 নম্বৰ পুৰস্কাৰ হিচাপে আপোনালোকে লাভ কৰিব টাটা পাঞ্চ 5 নম্বৰ মাৰুতি সুইফট 6 নম্বৰ টাটা টিয়াগো 7 নম্বৰ ৰিনাল্ট কুইট 8 নম্বৰ এল্টো K10 9 নম্বৰ আপাচি 116 10 নম্বৰ হোন্ডা ডিআইও 11 নম্বৰ মাহিন্দ্ৰা বলেৰো B6 এইসমূহ বাহন মাত্ৰ 100 টকাৰ বিনিময়ত আপোনালোকে ঘৰলৈ লৈ যাব পাৰে এটা ৰাতিৰ ভিতৰতে এইসমূহ বাহনৰ গৰাকী আপুনি হ'ব পাৰে স্ক্ৰিনত যিসমূহ ভিজুৱেল আপোনালোকে দেখিবলৈ পাইছে এই ভিজুৱেল হৈছে চিৰাং জিলাৰ যে সামথাইবাড়ী ব্ৰহ্ম মন্দিৰ উন্নতিকল্পে উপহাৰ কুপন খেল আয়োজন কৰা হৈছে এই উপহাৰ কুপনৰ খেলৰ দৃশ্য বিশেষকৈ আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছে লটাৰী খেল এতিয়া সোনকালে বন্ধ কৰিম লটাৰী খেল বন্ধ কৰাৰ কাৰণে তৎপৰভাৱে লাগি গৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আপোনালোকে জানে যে লটাৰী খেল বিশেষকৈ বহুত প্ৰকাৰৰ হয় এইসমূহ হৈছে উপহাৰ কুপনৰ খেল এই উপহাৰ কুপনসমূহৰ খেল কেতিয়াও আচলতে বন্ধ নহয় সো বিশেষকৈ যিসকলে টিকট ক্ৰয় কৰিছে তেখেতসকলক কৈছোঁ আপোনালোকে হতাশ হ'ব নালাগে এই লটাৰী টিকট বিশেষকৈ এই উপহাৰ কুপনৰ খেল কেতিয়াও বন্ধ নহয় এইসমূহ হৈছে সম্পূৰ্ণ চৰকাৰ আৰু প্ৰশাসনৰ পাৰমিশ্যন লৈ এই খেলখন অনুষ্ঠিত কৰা হৈছে চৰকাৰৰ প্ৰশাসনৰ সম্পূৰ্ণ অনুমতি সাপেক্ষে এই উপহাৰ কুপনৰ খেলৰ আয়োজন কৰা হৈছে আপোনালোকে নিঃসন্দেহে টিকট ক্ৰয় কৰিব পাৰে আৰু বিশেষকৈ যিসকল লটাৰী খেল আচলতে কোনো ধৰণৰ চৰকাৰ প্ৰশাসনৰ অনুমতি নলোৱাকৈ অনুষ্ঠিত কৰিছে সেই উপহাৰ কুপনৰ খেলৰ ওপৰত আচলতে চৰকাৰ প্ৰশাসনে সম্পূৰ্ণভাৱে আচলতে তেখেতসকলৰ ওপৰত বিহিত ব্যৱস্থা ল'ব বুলি এনেদৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মন্তব্য কৰিছে আপোনালোকে নিঃসন্দেহে টিকট ক্ৰয় কৰিব পাৰে স্ক্ৰিনৰ নম্বৰত হোৱাটছএপ গুগল পে ফোন পে পেটিএম সব আছে আপুনি ফোন পে টকাৰে পেমেন্ট কৰি এটা স্ক্ৰিনশ্বট মাৰি হোৱাটছএপত পঠাই দিব সেইটো নম্বৰতে হোৱাটছএপ আছে আপোনাৰ নাম আৰু মোবাইল নম্বৰটো হোৱাটছএপত লিখি দিব আপুনি টিকটটো হোৱাটছএপ যোগে পাই যাব সো আজি ভিডিওটো দেখি নিয়ে কৰিছোঁ মই সাইফুল আপোনালোকে চাই আছিলে টাইম ডিজিটেল ধন্যবাদ।